हेलो एवरीवन मोर यूट्यूब चेनेल डिजिटल सक्सेस पार्टनरলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ পিছত আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিছো। ইমান দিনে আপোনালোকৰ পৰা আঁতৰি থকাৰ বিশেষ এটা কাৰণ আছে। কাৰণটো পিছে জনাম, কিন্তু অকণমান লাহে লাহে জনাম। সেইটো এটা হৈছে সাৰপ্ৰাইজ। আহকচোন এতিয়া আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু বলক আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো মই তৈয়াৰ কৰোঁ আৰু আপোনালোকক আজি দেখুৱাম মই কিনো আজি বনাওঁ। ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ লৈছোঁ। লুচি কেইখন সৰু সৰুকৈ পাতলা পাতলাকৈ বেলি লৈছোঁ। লুচি কেৰাহীত ৰিফাইন অলপ দি লৈ পূৰা গৰম হ'বলৈ দি আছোঁ। আৰু আজি ব্ৰেকফাষ্টটো বিশেষ একো কৰা নাই, চিম্পুলকৈ বনাই। ফাইনেলি আজিৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। লুচি, অমলেট, টমেটো চচ, 1 কাপ মছলা চাহ আৰু বৰা চাউল, দৈ গাখীৰ। খাই বৈ ল'লোঁ আৰু অকণমান ৰেষ্টটো কৰিলোঁ আৰু এতিয়া আপোনালোকক সাৰপ্ৰাইজটো দেখুৱাবলৈ ওলাইছোঁ। আহকচোন চাওঁ কি হয়। এইটো সাৰপ্ৰাইজ। অটো ক'লো চোৱা এইফালে। দুনু দুনু এই দুনু দুনু চোৱা বিনা আকৌ এইজনী আমাৰ আলফুল বেটা ধুনু ধুনু। এইফালে চোৱা, এইফালে চোৱা। এইজনী বন্ধুসকল, মোৰ আজিৰ ব্লগটো ইমানতে সামৰিবলৈ লৈছোঁ। মোৰ ব্লগটো আজি কেনে পালে জনাব আৰু আপোনালোক যদি মোৰ চেনেললৈ আজি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। থেংক ইউ।